মই বেবি মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, যিহেতু ৰাতিপুৱা কামৰ পৰা মূৰ দাঙিবই নোৱাৰোঁ। সেইকাৰণে এতিয়া গোসাঁই ঘৰত চাকি বন্তি দি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি যিহেতু সৰস্বতী পূজা, সেইকাৰণে অকণমান জল্দি কৰিবলৈ চেষ্টা কৰিছোঁ। বাকী আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ তাকে অকণমান দেখাম বুলি ভাবিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। ইফালে আকৌ মই সৰস্বতী মাৰ ওচৰত ধূপকে জ্বলাই দিলোঁ। আমাৰ যিহেতু গোসাঁই ঘৰতে চাকি দিয়া হয়, সেইকাৰণে ডাবুল চাকি নিদিলোঁ। আৰু যিমান ওলাই নাযাওঁ কিয় ৰাতিপুৱা ভাতকেইটা বনাই থৈ যাব লাগিবই। আৰু আমি দুইজনীহে ওলাই যাম, যিহেতু ককা ঘৰত থাকিব। ককাৰ কাৰণে এয়া মই ভাত বনাই আছোঁ, বনাই চনাই ৰেডি কৰি থৈ যাব লাগিব। ওলাম, ইফালে ছোৱালী ওলাই আছে, তাৰ পৰা ওলাই মেলি আপোনালোকক লগ পাই আছোঁ। ওলাই মেলি ৰেডি, এতিয়া যাম কলেজলৈ। ভণ্টিয়ে পিছে গ'ল আৰু মই কেনেকুৱা লাগিছে ক'ব দেই। মেকআপ কৰিব নাজানো, তথাপি অকণমান নিজে কৰিব চেষ্টা কৰিছোঁ। আৰু সেইদিনাখন কাপোৰযোৰ ভালকৈ নেদেখালে বুলি কৈছিলে এইযোৰ, আৰু কমেণ্ট পাইছিলোঁ মানে মই ফেচবুকত, সেইকাৰণে এয়া দেখুৱাই দিছোঁ ভালকৈ। আহি পাই গ'লোঁ ধনশ্ৰী ঘাট, আৰু এয়া লগৰ কেইজনী এতিয়া ঘূৰাই পালোহি কলেজ। এয়া কলেজৰ পৰিৱেশ। হাই ক জান স্মাইল। এয়া চাটৰ এয়া আমাৰ কলেজৰ পৰিৱেশ। চবফালে মানুহ, ওপৰতো মানুহ, তলতো মানুহ, চবতে খালি মানুহ, ফটো উঠা ব্যস্ত চব। আৰম্ভ জান আৰম্ভ। এয়া আমাৰ কলেজৰ সৰস্বতী পূজা, সেইবোৰ সৰস্বতী, ইমান সৰস্বতী চাই শেষ কৰিব নোৱাৰি আৰু আজি। এতিয়া আমি আহি গ'লোঁ আকৌ হাই ছেকেণ্ডেৰীৰ ফালে। এয়া হাই ছেকেণ্ডেৰী পূজা, এইফালে সৰস্বতী মা। তাৰ পৰা জান পূজা চাই কেনেকুৱা লাগিছে ক? এই অসভ্য আমি এতিয়া খাম ভাত, আৰু এইফালে সৰস্বতী আমাৰ এইবিলাক। আমাৰ এইফালে ক, এইফালে চা। আমাৰ সৰস্বতী পূজা খতম, এতিয়া ঘৰলৈ বুলি। এইবোৰ আমাৰ সৰস্বতী, এয়া আমাৰ কলেজ। কেনেকুৱা লাগিলে ক? ভাল। কিমান ফটো উঠিলি মাম্পি আজি? হিচাপ নাই না। চেকিং, সৰস্বতী পূজাৰ চেকিং। আহি ঘৰ পালোহি, খোৱা নাই মানে, পাম অকণমান আছে। তাৰ পৰা আপোনালোকে ক'ত পূজা চালে আৰু কেনেকুৱা গ'ল আপোনালোকৰ পূজা কমেণ্টত জনাবচোন। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাব নাপাহৰিব, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই নতুন ভিডিঅ'বোৰ দিবলৈ অকণমান উৎসাহ পাওঁ। পিছে আজিলৈ আহিছোঁ, বাই বাই।